নমস্কাৰ মই পাখি তোমালোকলৈ লৈ আহিছোঁ মোৰ ইউটিউবৰ ফাৰ্ষ্ট ভিডিঅ' যিটো মই ফ্লেমিংগো বুকৰ ফাৰ্ষ্ট চেপ্টাৰ দি লাষ্ট লেচনৰ ওপৰত সামাৰি দিবলৈ গৈ আছোঁ সো এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' যিহেতু যদি ভুল হয় প্লিজ ক্ষমা কৰি দিবা আৰু লগতে মোৰ যদি মানে চাই ল'বা গোটেই ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ বহুতকৈ কৰি দিবা আৰু লগতে বেল আইকনটো দবাই দিবা সো মই ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ভাবিছোঁ সিলেবাছটো ইংলিছৰ যিটো মই দি লওঁ সো আহা সিলেবাছটো দি লওঁ তাৰ পাছত মই ষ্টাৰ্ট কৰি আছোঁ এইটোৱে হ'ল সিলেবাছ ইংলিছৰ ক্লাছ 12 দি লাষ্ট লেচন চেপ্টাৰটো লিখিছে এলফনছি ডন্টেড আৰু এলফনছি ডন্টেড এজন নভেলিষ্ট আৰু এজন শৰ্ট ষ্টৰী ৰাইটাৰ হয় আৰু এই ষ্টৰীটো সেই সময়ত ষ্টাৰ্ট হৈছিল যোন সময়ত ফ্ৰান্স আৰু পাৰ্চিয়াৰ যুদ্ধ হৈছিল আৰু সেই যুদ্ধখনত জিকিছিল ফ্ৰান্স আৰু আনডাউটলি পাৰ্চিয়া হাৰি গৈছিল বাৰ্লিনৰ পৰা এটা অৰ্ডাৰ আহিছিল যে ফ্ৰান্সৰ দুখন ডিষ্ট্ৰিক্ট এখন হ'ল এলছেছ আৰু এখন লৰেন সেই দুখনত অনলি জাৰ্মানহে পঢ়াব পাৰিব আৰু যেহেতু সিহঁতৰ মাদাৰ ল্যাঙ্গুৱেজ আছিল ফ্ৰান্স কিন্তু সিহঁতৰ অৰ্ডাৰৰ মতে যে সিহঁতে ফ্ৰান্সত পঢ়াব নোৱাৰিব অকল জাৰ্মানতহে পঢ়াব পাৰিব এই লেসনটোত দুটা থিম দিয়া হৈছে চাওঁ আহাচোন সেই থিম দুটা কি First theme to hold impact of war on the lives of people and second to hold importance of our own language. এই লেসনটোত কৈছে যে ইম্পেক্ট অফ দি লাইফ অফ দি পিপল মানে মানুহৰ কিদৰে প্ৰভাৱ পৰিছিল সেই যুদ্ধৰ সময়ত আৰু ছেকেণ্ড টু হ'ল ইম্পৰ্টেঞ্চ অফ আৱাৰ অ'ন মাদাৰ লেংগুৱেজ মানে আমাৰ নিজৰ মাদাৰ লেংগুৱেজৰ ওপৰত আমি কিমান ইম্পৰ্টেঞ্চ দিব লাগে আৰু কিমান ইম্পৰ্টেণ্ট হয় আমাৰ নিজৰ লেংগুৱেজটো তাকে এই লেসনটোত বুজাবলৈ গৈ আছে সো আহাচোন এতিয়া যদি আমি এক্সাম্পল হিচাপে লওঁ যেনে আমাৰ নিজৰ লাইফৰ লগত যদি আমাৰ স্কুল বা কলেজত ঘপককৈ কৈ দিয়ে যে আজি তোমালোকে এতিয়া আছামিছত কিবা কিবি লিখিছা বা ইংলিছত আজি আমি মানে আমাৰ এটা অৰ্ডাৰ আহিলে যে আমি আজিৰ পৰা আৰু ইংলিছ আৰু আছামিছ নপঢ়াওঁ কিবা জাৰ্মান বা ফ্ৰেঞ্চ তেনেকুৱা লেংগুৱেজত পঢ়াম তেতিয়াতো অফক'ৰ্ছ তোমালোকৰ মনত এইটো আহিব ন যে এইটো লেংগুৱেজ নাজানোৱেই আমি কেনেকৈ পঢ়িম তেনেকুৱাই মানে আমাৰ এই লেসনটোত হৈছিল সো এই লেসনটো ফাৰ্ষ্ট ষ্টাৰ্ট কৰিব বিচাৰিছোঁ এজন ল'ৰাৰ আৰু ল'ৰাজনৰ নাম আছিল ফ্ৰান্স এজন ল'ৰা কৈছে যিহেতু ফ্ৰান্সে স্কুললৈ যোৱা এদিন দেৰি হৈ আছিল আৰু সি একদমছে পাহৰি গৈছিল যে তাক হোমৱৰ্ক দিছিলে টিচাৰে যে হোমৱৰ্ক দিছিল যে কালি যেতিয়াই স্কুল আহিবা তেতিয়াই মই পাৰ্টিচিপলৰ ওপৰত কুৱেশ্যন কৰিম কিন্তু এই কথাষাৰ ফ্ৰেন্সে একদম পাহৰি গৈছিল যে তাক স্কুল যোৱাৰ লগে লগে পাৰ্টিচিপলৰ ওপৰত সুধিব সি যেতিয়া আৰু স্কুললৈ মানে ৰাওনা হৈছিল তেতিয়া সি বুলেটিন বোৰ্ড এখনত দেখিছিল যে বহুত মানুহ ভিৰ কৰি আছিল তাত কি লিখা আছে চাবলৈ পাছত সি তাৰ মানে ইমানেই দেৰি হৈছিল তাৰ ইমানখিনিও সময় নাছিল যে সি ৰৈ পেলাই চাব যে কি হৈ আছে তাত সি এইখিনি কথা ভালদৰে জানে যে সিহঁতৰ ডিষ্ট্ৰিক্টৰ যিকোনো বেয়া নিউজ চব সেই বুলেটিন বোৰ্ডখনতে লগায় যেনে কিবা যুদ্ধত হাৰিলে বা কিবা অৰ্ডাৰ থাকিলে তেনেকুৱা আৰু এক্সেট্ৰা সো কিন্তু ফ্ৰেন্সৰ হাতত মানে টাইম নাছিল যিহেতু সি স্কুললৈ যাবলৈ ওলালে সেইখিনি সময়তে এজন ব্লেকস্মিথ উইষ্টৰে মাত লগালে ফ্ৰান্সক যে ডোন্ট গো ফাৰ্ষ্ট শ্ব' চন You will get your school in a plenty of time. সি কৈছিল যে ইমান ফাৰ্ষ্টকে যাবলৈ নালাগে তোমাৰ স্কুল আজি বহুত টাইম থাকি যাব তেতিয়াই তুমি পাবাগৈ তেনেকৈ কৈছিল সি কথাটো বুজি নাপালে ইমান যিহেতু চবতে মানে অকৱাৰ্ড থিংবোৰ দেখি আছে যিহেতু সি স্কুললৈ যেতিয়া সি স্কুললৈ গৈ দেখিলে যে সদায় ডেস্ক বেঞ্চৰ চাউণ্ড কৰে ল'ৰা ছোৱালীবোৰ ইফালে সিফালে দৌৰি ফুৰে কিন্তু সেইদিনাখন তেনেকুৱা একো নহ'ল বহুত শান্তি পৰিৱেশ আছিল
কোনো এটা ষ্টুডেণ্ট বাহিৰত নাছিল আৰু মানে বহুত শান্তি আৰু সি স্কুলৰ বাহিৰৰ পৰা চালে ষ্টুডেণ্টবোৰ বহি আছে আৰু টিচাৰবোৰো ভিতৰত আছে তাৰপাছত সি মানে মাথাত এটোৱে প্লেন কৰি আহিছিল সদায়ৰ দৰে যে বহুত হুলস্থুল হৈ থাকিব তেনেকৈ মই ক্লাছৰ ভিতৰত সোমাই যাম কোনেও গম নাপাব কিন্তু সেইদিনাখন কথাটো অলপ বেলেগেই হ'ল সি সোমাব নোৱাৰিল আৰু তাৰ এইটো বহুতকৈ ভয় আছিল যে মই সোমাম আৰু তাৰ টিচাৰ যিহেতু তাৰ ফ্ৰান্স লেংগুৱেজ পঢ়ায় আৰু তাৰ টিচাৰজনৰ নাম হ'ল এম হেমেল আৰু সি বহুতকৈ চিয়'ৰ আছিল যে এম হেমেলেতো সোমালে বহুতকৈ গালি দিব তাৰপাছত সি মনে মনে বহুত মানে শান্ত হিচাপে সোমাল ভিতৰলৈ তাৰপাছত সোমোৱাৰ পাছত এম হেমেলে কিন্তু সেইদিনাখন তাক গালি নিদিলে তাক কৈছিল ফ্ৰান্স তুমি আহিলা ভালেই হ'ল দিয়া তুমি আহি পালা নহ'লে তুমি নোহোৱাকৈ আমি লেচনটো ষ্টাৰ্ট কৰিলোঁ হয় এইটো শুনি সি অলপ মানে ছাৰপ্ৰাইজ আৰে মোক আজি গালিয়ে নিদিলে আজিচোন মোক ধুনীয়াকৈ কৈছে সি তেও ভয় কৰি মানে একদম লাষ্ট বেঞ্চত বহি লৈছেগৈ অলপ পাছত দেখিছে মানে অলপ পাছত যেতিয়া হেৰি হৈছে এডজাষ্ট হৈছে সি চাইছে যে মোক কোনো ন'টিচ কৰা নাই এতিয়া মই ইফালে সিফালে চাব পাৰোঁ কিনো হৈ আছে পাছত সি ইফালে সিফালে চাওঁতে বেক চাইডে দেখিছে কিছুমান ভিলেজাৰ যেনেকৈ অল্ড হাউজাৰ দি অল্ড ফৰ্মাৰ মেয়ৰ অল্ড পোষ্টমাষ্টাৰ তেনেকুৱাবোৰ চব বহি আছে আৰু সিহঁতৰ লগতো আৰু বহুত মানে ভিলেজাৰ্ছ বহি আছিল তাৰপাছত সি ভাবিছে অন্য দিনটো কোনোদিন ইহঁত নাহে আজি কিয় আহিল সেইবোৰ ভাবি লৈ সি এম হেমেললৈ ন'টিচ কৰিলে এম হেমেলে সেইদিনাখন গ্ৰীণ ধুনীয়া এটা কোট পিন্ধি আছিল গ্ৰীণ কালাৰৰ আৰু লগতে এটা ফ্ৰিল শ্বাৰ্ট আৰু এটা মাথাত এম্ব্ৰইডাৰিং থকা ব্লেক কালাৰ টুপি এটা পিন্ধি আছিল যিটো মানে সি জানাত সেইটো অনলি কিবা প্ৰাইজ ডে বা স্পেচিয়েল কিবা স্পৰ্টছ বা কিবা তেনেকুৱা হ'লেহে এম হেমেলে পিন্ধে আৰু তেতিয়া যেতিয়া এইবোৰ বস্তু দেখিলে তেতিয়া মানে ফ্ৰান্সে আৰু চিয়'ৰ হৈ গ'ল যে আজি মানে আমি যেনেকৈ কুছটো হে তেনেকুৱা আৰু মানে আজিতো কিবা এটাতো আছে যিটো মই ধৰিব পৰা নাই এতিয়া আহাচোন চাওঁ আমি কিনো ফ্ৰান্সে দেখিলে যিবোৰ মানে তাৰ মাথাত কনফিউজ হ'ল যে আজি কিবা এটা আছে কিবা কিবি যিহেতু আমি পঢ়ি গৈছোঁ এতিয়া আমি চাই লওঁ কি বস্তু দেখি মানে ফ্ৰান্সৰ এনেকুৱা ফিল হৈছিল যে আজি কিবা এটা আছে এতিয়া এইকেইটাই আছিল আনইউজুৱেল থিংছ যেনেকৈ নাম্বাৰ 1 কুৱাইট ক্লাছ ইন দি মৰ্ণিং সেইদিনাখন ৰাতিপুৱা গোটেই শান্ত হৈ আছিল যিহঁতেও গম পাইছাই তোমালোকে যেনে সি ভাবিছিল যে স্কুলত আহোঁতে আজি ছানডে নেকি যে ইমান স্কুলতচোন অলপো হাল্লা নাই আৰু ছেকেণ্ড হ'ল এম হেমেল ৱেৰিং হিজ স্পেচিয়েল ক্লথছ মই যেনেকৈ কৈছোঁৱে এম হেমেলে কিবা অকেশ্যন নোহোৱাকৈ সেইযোৰ ড্ৰেছ কেতিয়াও পিন্ধাই নাছিল এই দুটা বস্তুৱেই দেখি মানে ফ্ৰেন্সৰ মনলৈ আহিছিল যে আজি কিবা এটাতো আছে ফ্ৰান্সে সেইখিনি কথা ভাবি থাকোঁতেই মানে এম হেমেলে মাত লগালে আৰু ক'লে চবকে মাই চিলড্ৰেন দিছ ইজ মাই লাষ্ট ট্ৰেন্সলেশ্যন আই এম গোয়িং টু গিভ ইউ অল সেই বুলি ক'লে আৰু যে আজিয়ে এইটো মোৰ লাষ্ট ট্ৰান্সলেশ্যন হ'ব যিটো মই তোমালোকক পঢ়াবলৈ গৈ আছোঁ আৰু মানে আৰু ক'লে টিচাৰজনে যে বাৰ্লিনৰ পৰা অৰ্ডাৰ আহিছে যে আমি যোনটো হেৰিত পঢ়াওঁ ফ্ৰান্সত সেইটো সলনি কৰি জাৰ্মান কৰি দিছে আৰু অফক'ৰ্ছ অৰ্ডাৰ দিলেতো আমি মানিব লাগিবই তাৰপিছত সেইখিনি কথা কোৱাৰ লগে লগে সেইখিনি কথা ফ্ৰান্সে মনতে ক'লে হোৱাট এ থাণ্ডাৰ ক্লাব দিছ ৱৰ্ডছ যে সেই মানুহজনে মোক সেইবাবে কৈছিলে যে তুমি যদিও আজি দেৰি হৈছা তেও তুমি সোনকালেই স্কুল পাবাগৈ বুলি এই গোটেই কথাবোৰ তাৰ যেন একে বৰ্জপাত পৰিছে তেনেকুৱা দৰে হৈ গ'ল ফ্ৰান্সে তাৰ পাছত গোটেইবোৰ কথা যেনেকৈ বুলেটিন বৰ্ডত বহুত ভিৰ হৈ আছিলে বহুত শান্ত হৈ আছিলে সেইদিনা একদম ছানডে নিচিনা আৰু ভিলেজাৰ্ছবোৰ আহিছিলে টিচাৰ্ছবোৰ মানে বহুত মনবোৰ বেয়া আছিল বিশেষকৈ এম হেমেলৰ আৰু মানে এইবোৰ গোটেইবোৰ বস্তু যিবোৰ সি দেখিলে কৰিলে সেই গোটেইবোৰ একলগ কৰি সি বুজিলে যে তেতিয়া মানে এইবোৰে কথা আছিল নেকি যিবোৰৰ বাবে আজি চবৰে মনবোৰ বেয়া
আৰু এম হেমেলৰো মানে ইমান মানে মাতটো ক্লিয়াৰ অহা নাই, যিহেতু আগতে ইমান ষ্ট্ৰংলি চবকে গালি পাৰে নপঢ়াৰ বাবে নিজৰ লেংগুৱেজটো। সি নিজকে গিল্টি ফিল কৰিলে আৰু ভাবিলে। অলপ আগতেও মই যেতিয়া সি নিজকে কৈছে আৰু অলপ আগতেও যিহেতু মই ৰাস্তা দি আহি থাকোঁতে মোৰ বুকছ কেইখন যিকেইখন মোৰ বেগত আছিল, মোৰ বাৰ্ডেনৰ নিচিনা লাগিছিল যে এইবোৰ কিয় যে মানে স্কুলত যাই থাকিব লাগে, সদায় পঢ়ি থাকিব লাগে তেনেকুৱা। কিন্তু তেতিয়া সি ফিল কৰিলে যে এইবোৰতো মোৰ এতিয়া মই আৰু পঢ়িবলৈ নাপাওঁ, এইবোৰ মোৰ অল্ড বেষ্ট ফ্ৰেণ্ডৰ টাইপৰ হৈ গৈছে, যিবোৰ মই আৰু কেতিয়াও হেৰুৱাবলৈ নিবিচাৰোঁ। সেইখিনি সময়তে তাৰ গিল্টি ফিল হৈছিল যে মই নিজৰ আজি লেংগুৱেজটো নপঢ়ি মানে কিমান বেয়া কাম কৰিলোঁ, মোৰ এতিয়া বেলেগ এটা লেংগুৱেজ পঢ়িব লাগিব যিটো মই কোনোদিন নেজানোৱেই। সেইবোৰ তাৰ মাথাত আহিলে, বহুত মানে সি শ্বাই ফিল কৰিছে মনত। আৰু লগতে সি বুলিয়ে নহয়, ভিলেজাৰ্ছ হওক বা এম হেমেলেই হওক, চবেই মানে এটা ৰিয়েলাইজ কৰিছিল যে আমাৰ নিজৰ লেংগুৱেজটো কিমান ইম্পৰ্টেণ্ট হয়। আৰু সেইকাৰণে লাষ্ট লেচনেই হওক কিয়, ভিলেজাৰ্ছ, টিচাৰ্ছ, ষ্টুডেণ্টছ চব একলগ হৈ সেই লাষ্ট লেচনটো শুনিবলৈ বহি লৈছিলে। তাৰ পাছত ফ্ৰান্সে ভাবিছে কি হ'ব গৈ আছে এইবোৰ, মইতো কোনোদিন এনেকুৱা ভাবাই নাছিলোঁ এনেকুৱা যে এটা হ'ব। আৰু এম হেমেল, যাক মই ইমান হেট কৰিছিলোঁ, বেয়া পাইছিলোঁ, আৰুতো তেওঁক আৰু চাগে দেখাই নাপাম তেনেকুৱা টাইপৰ মানে সি ভাবিছিল। সেই ভাবি থাকোঁতেই এম হেমেলে ঘপককৈ ফ্ৰান্সৰ নামটো ল'লে। আৰু ফ্ৰেঞ্চৰ নামটো লওঁতেই ফ্ৰেঞ্চৰ মনলৈ আহি গ'ল যে আজিতো মোক পাৰ্টিচিপেলৰ কথা সোধা কথা আছিল আৰু মইতো একোৱেই নাজানো, মই নপঢ়িলোৱেই, যিহেতু মই কেয়াৰলেছ এজন ষ্টুডেণ্ট, একো নপঢ়িলোঁ, নিজৰ মাদাৰ লেংগুৱেজটোক একো ইম্পৰ্টেঞ্চ নিদিলোঁ। সেইখিনি সময়ত যেতিয়া এম হেমেলে তাক কুৱেশ্যন কৰিলে, সি অলপো একো মাত দিবলৈ নোৱাৰিলে, একো মাতেই নিদিল। আৰু তেতিয়া এম হেমেলে কৈছিল যে মই আজি একো নকৰোঁ, কাৰণ তোমাৰো চাগে আজি বেয়া লাগিছে, যিহেতু আজি ফ্ৰান্সৰ লাষ্ট লেচন হয়, সেইবাবে মই আজি তোমাক নবকোঁ। কিন্তু এটা কথা, তোমালোকে নপঢ়িলা সেইটো অনলি মই তোমালোককে দুখ দিবলৈ নাযাওঁ, দুখ মোৰো আছে। কাৰণ যেতিয়াই মই মাছ মাৰিবলৈ যাবলৈ মানে হৈছিল তেতিয়া তোমালোকক স্কুল বন্ধ দিছিলোঁ, আৰু মোৰ কেতিয়াবা গাৰ্ডেনত পানী দিবলৈ দিছিলোঁ, কাম কৰিবলৈ দিছিলোঁ। আৰু পেৰেণ্টছৰো তোমালোকৰ দুখ আছে, যেনেকৈ তোমালোকৰ পেৰেণ্টছে এক্সট্ৰা অলপ পইচা মানে ইনকাম কৰিবলৈ তোমালোকক মিলত পঠাইছিল, নহ'লে বা কেতিয়াবা ফাৰ্মত পঠাইছিল, আৰু তোমালোকেও ৰেছপনচিবিলিটি। আৰু লগতে কৈছিল যে তোমালোকৰ দুখ আছে, তোমালোকে কেতিয়াও নিজৰ লেংগুৱেজটোক গুৰুত্ব নিদিলা, পঢ়িবলৈ ট্ৰাই নকৰিলা, কেতিয়াও বুজিবলৈ কুৱেশ্যন কৰিবলৈ অলপো ট্ৰাই নকৰিলা। আৰু এতিয়াতো আৰু লাষ্ট লেচন হ'ল এইটো ফ্ৰান্সৰ, আৰু আজিৰ পৰা আৰু কালিৰ পৰা হয়তো তোমালোকৰ নিউ টিচাৰ আহিব তেনেকৈ কৈ তাৰ পাছতে এম হেমেলে কেইখনমান নোটবুক আনিছিল আৰু চবকে, দ্য ভিলেজাৰ্ছকেই হওক বা ষ্টুডেণ্টছেই হওক, চবৰ মাজত বিলাই দিছিল। আৰু তাত লিখা আছিল ফ্ৰেঞ্চ আলছেছ তেনেকৈ লিখা আছিল। আৰু সেইখিনি টাইমত মানে গোটেইবোৰ মানুহে অলপো কথা চথা পতা নাছিল, আৰু এনেকুৱা এটা মানে বেন হৈ গৈছিলগৈ গোটেই ফ্লেগৰ নিচিনা। আৰু বতাহত মানে এনেকুৱা লাগিছিল যে অনলি ফ্লেগ কেইখনহে লৰি আছে। আৰু লিখি থাকোঁতে কাৰো মুখৰ পৰা এটাও মাত নাছিল, অনলি পেইনৰ যিটো চাউণ্ড থাকে ন, সেইটোহে আহি আছিল। আৰু তাৰ লগতে ফ্ৰান্সে নটিচ কৰিছিল যে বিল্ডিঙৰ সিহঁতৰ স্কুলৰ যিখন ৰুফত মানে স্পেৰ' কিছুমান আছিল, আৰু সিহঁতে মানে নিজৰ মানে যিহেতু জানাই স্পেৰ'বোৰে বহুত, আৰু সেই স্পেৰ'বোৰে ধুনীয়া ধুনীয়া গান গাই আছিল সিহঁতৰ মানে নিজৰ লেংগুৱেজ। তেতিয়া সি মানে এইটো কথাও ভাবিছিল যে হিউমেন বিংছ হৈ এইখিনি ৰুল মানে কৰিব লগা হৈছে, নিজৰ লেংগুৱেজৰ ওপৰত যিটো ফ্ৰীডম সেইটো নাইকিয়া হৈ গৈছে। কিন্তু বাৰ্ডছৰ মাজত সেইখিনি ফ্ৰীডম মানে আছে, সিহঁতে যি মন যায় তাকে কৰিব, যি মন যায় তাকে গাব, সিহঁতৰ কোনো বাধা নাছিল। জাষ্ট আমাৰ হিউমেন বিংছৰে কিয় এনেকুৱা, কিন্তু সেইখিনি কথা ভাবিছে যে সিটো নিজে নিজৰ লেংগুৱেজক মানে ইম্পৰ্টেঞ্চ নিদিলে, এতিয়া সি গিল্টি ফিল কৰি এইবোৰ কথা ভাবি লৈছে। সেইখিনি নটিচ কৰাৰ পাছত ফ্ৰান্সে এম হেমেললৈ নটিচ কৰিলে
আৰু এম হেমেল বহুত ছেড হৈ আছিল আৰু এম হেমেলৰ ছিষ্টাৰে চব মানে বস্তুবোৰ ট্ৰাংকত সোমাই আছিল যিহেতু সিহঁতে শ্বিফ্ট হ'ব বেলেগ জেগালৈ এম হেমেলৰ বাবে কাৰ এখন ৰৈ আছিল তাক নিবলৈ আৰু সি বহুত মানে মন মাৰি আছিল আৰু বিশেষকৈ সি তাৰ দুখ লাগিছিল তাৰ গাৰ্ডেনখনলৈ যিখন সি বহুত কেয়াৰ কৰিছিলে কিন্তু আজিৰ পৰা আৰু সি সেই গাৰ্ডেনখনক কেয়াৰ কৰিবলৈ নাপায় আৰু লগতে এম হেমেলে চবকে কৈছিল যে লেংগুৱেজ ইজ দ্য কি টু দিয়াৰ প্ৰিজন এইটোৱে কৈছিল যে লেংগুৱেজটো মানে এটা কি হয় এটা প্ৰিজনৰ বাবে চ' আমি নিজৰ লেংগুৱেজটো সদায় ইম্পৰ্টেঞ্চ দিব লাগে আৰু এইবোৰ কথা কৈয়ে এম হেমেলে মোৰটো নিজৰ ব্লেকবৰ্ডৰ মানে যিখনত আগত লিখে তাত ডাঙৰ ডাঙৰকৈ লিখিছিলে ভিভ লা ফ্ৰান্স আৰু এটাও মুখেদি মাত দিয়া নাছিল আৰু মাথাটো মানে লেন কৰি দিছিল তাত আৰু চবকে মানে হাতেই দি পেলাই এনেকৈ আৰু যোৱা আৰু মই একো ক'বলৈ নোৱাৰোঁ তেনেকুৱা টাইপত কৈছিলে ভিভ লা ফ্ৰান্স মানে লং লাইফ ফ্ৰান্স তেনেকৈ লিখিছিলে আৰু মানে সেইটো লিখিয়েই চবকে পঠাই দিছিলে আৰু সেইখিনি সময়তে যিহেতু ক্লাছ ছুটি হোৱাত অলৰেডি 12ত ক্লকটো লাগি গৈছিল আৰু সেইখিনি সময়ত ছুটি হোৱা টাইম আছিল সেইখিনি কৈয়ে আৰু ফ্ৰেণ্ডছ নিজৰ ঘৰলৈ গ'লগৈ আৰু গম পাইছাই তাৰ লগতে কওঁ যে এইটোৱে আছিল লাষ্ট লেচন ফ্লেমিংগো বুকৰ মানে চামাৰিটো নাজানো বুজাব পাৰিছোনে নাই যিহেতু মোৰ ফাৰ্ষ্ট ভিডিঅ' ভালকৈ অলপ লাজো লাগিছে তাৰ মাজেৰে আৰু যদি ভাল লাগে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব মানে কৰি দিবা তেতিয়া মই আৰু উৎসাহ পাম মানে ভিডিঅ' বনাবলৈ বুজি যদিও পোৱা নাই কমেণ্টত ক'বা মই আৰু ভালকৈ বুজাবলৈ ট্ৰাই কৰিম আৰু লগতে এই লেচনটোৰ যিখিনি মানে ইম্পৰ্টেণ্ট কুৱেশ্যনছ মই নেক্সট ভিডিঅ'ত দিবলৈ মানে কালি পৰহি মানে দি দিম চ' তোমালোকে চাই থাকিবা নটিফিকেশ্যন পাবলৈ বেল আইকনটো মানে অল বুলি আছে এটা সেইটো টিপি দিবা তেতিয়া ফাৰ্ষ্টতে নটিফিকেশ্যন আহি যাব আৰু মই চেনেলটো খোলা মানে অলপ মানে নিউ মোবাইল এটাত কৰিম বুলি ভাবিছিলোঁ যিহেতু এইটো মানে ইমান ভাল নহয় কেমেৰা কোৱালিটিটো কিন্তু লকডাউনে মানে চব চেছ কৰি দিলে যিহেতু আৰু লকডাউনৰ মাজত 12ৰ ক্লাছ যিহেতু বেছি ইম্পৰ্টেণ্ট হয় নিজৰ লাইফৰ বাবে সেইটো বাবেহে মই মানে এনেকৈয়ে খুলিলোঁ আৰু কি হৈছে নাজানো যদি ভাল লাগে জনাবা যদি কিবা ভুলো কৰিছোঁ তেতিয়াও জনাবা আৰু যদি কিবা ইম্পৰ্টেণ্ট কুৱেশ্যনছ বা কিবা ডাউট থাকে মোক কমেণ্টত ক'লেই হ'ব মই ক'বলৈ ট্ৰাই কৰিম থেংক ইউ